মৰ্নিং গাইজ, কি খবৰ সকলোৰে। চ' টাৱাং যোৱাৰ কাৰণে মই যোনটো প্লেন বনাইছিলোঁ, চ' মোৰ চব বস্তু অনা হৈ গৈছে। এটা বস্তু নাই, মোৰ ৰাইডিং জেকেট এটা নাই। চ' ৰাইডিং জেকেট এটা লৈ আহোঁ, তেন্তে ব'লক। তো গাইজ এতিয়া যাব লৈছোঁ এটা ৰাইডিং জেকেট ল'বৰ কাৰণে। Through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. সেয়া এটা আছে এক্সৰ, লগত তোমাৰ ৰেইনকোট ফ্ৰী আছে। এইটো আছে এটা, তিনিটা মডেল আছে। এইটোৰ লগত ৰেইনকোট ফ্ৰী মানে গোটেইকেইটা এক্সৰ। এইটো কিহৰ? এইটো হৈছে XD। ইয়াত তুমি লেভেলটো প্ৰটেকশ্যন পাবা। হয়, আৰু লগতে লেভেলটো ন, এইটো দেখিলে ন, কিন্তু এতিয়া গৰমেই হ'ব। গৰমে হ'ব, এইটো ইমান হেৰি ইয়াৰ লগত এইটো ৰেইনকোট এইটো তোমাৰ এই মডেলৰ ৰেইনকোট তোমাৰ ফ্ৰী মানে ডিছকাউণ্ট পাই যাবা চবতে। চবতে বেলেগ বেলেগ ডিছকাউণ্ট। এইটোৰ দাম হ'ল তোমাৰ 6,999। এইটোৰ দাম 6,999। তো গাইজ এইটোৱে ল'লোঁ জেকেটটো চাওক। তো বন্ধুসকল, এয়াই হৈছে সুদীপ্তৰা দোকান, দি বাইকাৰ ক্লিনিক। ইয়াত চব ধৰণৰ হেলমেট পোৱা যায়, লগতে এজন ৰাইডাৰৰ যোনবোৰ লাগতিয়াল বস্তু ইয়াত পোৱা হয়। তো আপোনালোকে আহিব ইয়াৰ পৰা ল'বলৈ। ডিমৌ চাৰিআলি মেইন পইণ্টতে আছে।